হাই গাইজ, আজি আমি উপস্থিত আছো JMB ফাৰ্ম। মানে ইয়াত মাছৰ কৰা হয়, মানে মাছৰ পোনাৰ পৰা ডাঙৰলৈকে উৎপন্ন কৰা হয়। JMB প্ৰাইভেট লিমিটেড এইটো। মানে আমি আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ কি কি চলে ইয়াত। মানে এতিয়া ভালকৈ দেখাব পৰা নাযাব, দিনত হ'লে বহুত ভাল হয় আৰু মানে এতিয়া আবেলি সময়টো, সেইবাবে মানে আমি কিছু মানে পৰিমাণ দেখাই দিম আৰু মানে কি কি হয় সেইটো বস্তুৱে দেখাই দিম আৰু। বলকচোন চাওঁ ভিতৰত ফালে কেনেকুৱা আছে। কেমেৰা কৰিবা এইবিলাক চাওঁ, এইবিলাক ফুলৰ বস্তু দিছে তাতে দি এইবিলাক ফিচাৰী হয়, ইয়াত তেনেকুৱা বহুত পুখুৰী দেখিবলৈ পাব, বহুত আছে, বহুত দেখায় মাছ দেখিছেনে। মানে দুপৰীয়া সময়ত বঢ়িয়াকৈ দেখা পায় আৰু বহুত ভালকৈ দেখা পায় আৰু। এতিয়া মানে অলপ প্ৰব্লেম আৰু আবেলি সময়ত বেছি মাছে খাব নকৰেতো। আৰু দেখা ইমান বহুত আছে, ইয়াৰ মেনেজাৰ আছে, মালিক আছে। মালিক ছাৰ আহি পোৱা নাই, আহি পাব আৰু অলপ পিছত। এইবিলাক দেখিছে, ইয়াত অফিচ ৰুম আছে, ইয়াত সকলো ধৰণৰ মানে সুবিধা আছে আৰু। মাছৰ পোনা জগোৱা হয়। নাই নাই হাই গাইজ, আজি আমাৰ লগত আছে এইটো মানে যোনটো প্ৰজেক্ট দেখালো আৰু এই প্ৰজেক্টটোৰ মানে এইটো মেনেজাৰ হয়, মেনেজমেণ্টৰ দায়িত্ব আছে, সকলো বিভাগ চাই আৰু মানে এখেতৰ পৰা জানিম আৰু ইয়াত কি কি হয়, মানে কেনেকুৱা ধৰণৰ মানে সেই হয় আৰু বিক্ৰী বা ইয়াত উৎপন্ন কৰা হয়, কি কি বস্তু আছে কি কি বস্তু নাই, এখেতৰ মুখেৰে অলপ আমি জানিম। আপুনি কওকচোন মানে ইয়াত কেনেকুৱা ধৰণৰ সেই হয় আৰু। আমাৰ লক্ষ্য বহুত আছে। আমাৰ ইয়াত 34 ফিচাৰী আছে। 34ত আমাৰ স্পন বনোৱা যায়, স্পনৰ পৰা পোনা ঠানি হয়, তাৰপিছত পোনা কৰি বিক্ৰী কৰা যায়, সমস্ত বেচা যায়। আমাৰ তাৰমানে কি বছৰি টাৰ্গেট ধৰক 50 লাখ টকা টাৰ্গেট কৰাই আছে আমাৰ। এতিয়া আমাৰ স্পন বেছি মোটামুটি ধৰক 5-6 লাখ টকা অলৰেডি পালোৱে। পোনা বিক্ৰী কৰি আছো। চিতল মাছটো আমাৰ বেছি বৰ হৈছে আৰু ৰূপচন্দা আছে, ৰূপচন্দাখিনি আৰু কাষ্টমাৰ আহি আছে। মোটামুটি নেক্সট উইকৰ পৰা বেচা আৰম্ভ কৰিম আৰু। মানে ইয়াত মাছৰ কিবা চিজন আছে নেকি বা মাছৰটো চিজন আছে, স্পনৰ চিজনটো বেলেগ হয়। মোটামুটি আমাৰ অলপ মাৰ্চৰ পৰাই আমি আৰম্ভ কৰা যায়, অলপ ফাষ্ট কৰা যায় আমাৰ মাৰ্চৰ পৰা মোটামুটি ধৰক আগষ্টৰ 10 তাৰিখলৈকে থাকে আৰু স্পনত মাছৰ কণী চনি থাকে। মাছৰ কণী যেতিয়া শেষ হৈ যায় তাৰপিছত নাথাকে আৰু স্পনৰ পোনাৰ হেৰিটো নোহোৱা হৈ যায়। মানে আপোনালোকে যদি টাৰ্গেট কৰে আৰু টাৰ্গেটটো পুৰা ফিল আপ হয় না? ফিল আপ চেষ্টা কৰি আছোঁ। আমাৰ ফাৰ্মখন নতুন হ'ল, আজি 1.5 বছৰ হ'ল, কিন্তু কি এই বছৰ আমি ইমান লাভালাভ কৰিব নাই। 2 বছৰ বানপানীয়ে আমাক বহুত ক্ষতি কৰি থৈ গৈছে, প্ৰায় ধৰক 80 লাখ মান টকাৰ মাছ গুচি গৈছে আমাৰ। সেইকাৰণে আমি এইবাৰ সিমান লাভ কৰিব নোৱাৰোঁ, কাৰণ মাছবোৰ চব তাৰমানে কি বাহিৰৰ পৰাই কিনি অনা গৈছে, যোনখিনি আমাৰ বিধান আমাৰ নিজৰ নাই। সেইকাৰণে কণী হোৱালৈকে অলপ সময় লাগি গৈছে আমাৰ, সেইকাৰণে অলপ এবাৰ সমস্যা হৈছে। আৰু এনে বাকী কৰ্মচাৰী কিমান আছে? আমাৰ ইয়াত কৰ্মচাৰী 40 জন মান আছে। এতিয়া আমাৰ হৰ্টিকালচাৰৰ কাৰণে কাম কৰি আছোঁ। হৰ্টিকালচাৰ গোটেই আপুনি পুথিপাৰত চাব, অমিতা আছে, ড্ৰেগন ফ্ৰুইটছ আছে, লেচু আছে, আম আছে, তাৰপিছত বগৰী আছে, গোটেইখিনি তাৰমানে চব ৰোৱাই আছে। কলপুলি ৰোৱাই আছে, বাউণ্ডাৰীত ডিমু ৰোৱাই আছে, আৰু গোটেই বাউণ্ডাৰীটো তাৰমানে কি লোকটো অহাৰ কাৰণে এজাৰ ৰোৱাই আছে আমাৰ। ফুলিলে যেতিয়া আৰু ধুনীয়া লগা হয়, মানুহ আহিলে দেখাই পাব। মানে ভৱিষ্যতে মানে কি কৰিম বুলি ভাবিছে? মানে এইখন হ'ল এগ্ৰ টুৰিজম, আৰু ইফালে আমাৰ গৰু পোহা যাব। আপোনালোকে গোহালিবোৰ দেখাই পাইছে, নেক্সট উইকৰ পৰা গৰু অনা যাব আমাৰ ইয়াত কথা কি যে মানুহে আহি পেলাই চাই পেলাই যে নিজে কিবা কৰিব পাৰে। আমাৰ লক্ষ্য হ'ল সেইটো হয়, যাতে আহি পেলাই চাই পেলাই যাতে নিজে মনত বান্ধিছে যে আমি এনেকৈ কৰিলেতো আমি স্বাৱলম্বী হ'ব পাৰিম, আৰু সেই প্ৰচেছটো কৰাই আছে। আৰু ধৰক মোটামুটি নেক্সট ইয়াৰ পৰা আমাৰ ট্ৰেইনিঙৰো সুবিধা কৰি দিয়া যাব, ট্ৰেইনিং দিয়াৰ কাৰণে
কোনোবাই যদি শিকিব বিচাৰে আহি পেলাই শিকিব পাৰিব ইয়াতে মানে এতিয়া চেনেলটোৰ লগত এটা ভাল কথা জানো হ'ল আৰু আমাৰ ইয়াতে মানে এটা ট্ৰেইনিং দিয়া হ'ব মানে এইবিলাকত লৈ আৰু মাছতো বৰ্তমান আহিলেই ধৰক শিকি ল'ব পাৰিব কোনোবাই যদি এতিয়াও আহে বিনামূলীয়া হ'ব আৰু বিনামূলীয়া বৰ্তমান বিনামূলীয়াকৈ আমাৰ ট্ৰেইনিং দিয়া পৰামৰ্শ দি আছে হয় হয় সেইবিলাকো শিকাব পাৰে কোনোবাই ইচ্ছা কৰে বিনামূলীয়াকৈ মানে শিকিব চাকৰি বা সেনেকুৱা লাগি থাকি কাম নাই আজিকালি চাকৰি মানে এখেতসকলে এইটো মানে মেছেজ দিব খুজিছে যে মানে নিজে যাতে কিবা এটা কৰি কিনে নিজে ইনকাম কৰি নিজে এটা মানে কিবা সফল ব্যক্তি হিচাপে গণ্য কৰিব পাৰি আৰু সেইটো কথা দাদাই ক'ব খুজিছে আৰু মানে এনেকুৱা বনাব খুজিছে আৰু আগৰ এই যি ৱালৰ বাউণ্ডাৰী আছে তাতে এখন ধুনীয়া পাৰ্ক হ'ব পাৰ্ক এখন হ'ব তাতে আমাৰ সিফালে আপোনালোকে বোধহয় বনটো উঠাইছে নেকি লঞ্চটো থাইলেণ্ডৰ পৰা লাগিছে সেই বনটো তাতে কি তাৰমানে কি 80-70 ফুটৰ চব সেই হ'ব লঞ্চ হ'ব 70 ফুটৰ পিছত এখন ধুনীয়া ফুলৰ বাগান হ'ব যাৰ পেৰা তাৰপিছত আৰু লঞ্চ আৰু ধৰক আৰু গোলাপ ফুলৰ বাগান এখন হ'ব সেইকাৰণে মানে ভাগ কৰি সেই মূৰলৈকে হৈ যাব আৰু পাৰ্ক চিষ্টেম হ'ব আহি যাতে মানুহে যাতে আহি ভাল পায় বা দেখা পায় বা আজিকালি ফুল বেছিও মানুহে চলি থাকিব পাৰে স্বাৱলম্বী হ'ব পাৰে সেইটোও যাতে মানুহে গম পায় যে ফুল বেচিলেও পাৰে বা ভাল যদি মাটি আছে ফ্ৰুটছৰ বিজনেছ কৰি পেলাই অমিতা দেখাই পাইছে অমিতাৰ আমাৰ মাত্ৰ 1.5 মাহ হ'ল অমিতা লাগিছে আমাৰ অমিতা বেছিও ধৰক খেতি কৰিও মানুহে আজিৰ যুগত ভালকে চলিব পাৰে এই আৰু মানুহ আহিলে যাতে আৰু ধুনীয়াকৈ শিকি যাব পাৰে আৰু আমাৰ ইয়াৰ পৰা দেখা পাই পেলাই যে আমিও নিজৰ কৰোঁ যাতে অহাৰ পিছত যাতে আৰু চোৱাৰ পিছত যাতে বৰিঙো নালাগে আৰু তেনেকুৱা আৰু পৰ্যায় এটা কৰি আছো আৰু চাওক আপোনালোকে এই প্ৰযুক্তিৰ দ্বাৰা মানে মানুহক এনেকুৱা এটা ধৰণৰ মেছেজ দিছে যে মানে মানুহৰ মাথাত এই প্ৰযুক্তিৰ দ্বাৰাই নিজকো মানে কিবা এটা কৰাৰ সুবিধা দিছে আৰু ইয়াতে আহি চাওক বা শিকক তাৰ লগতে যাই কিনে আপোনালোকেও নিজে কিবা এটা কৰক মানে চাকৰিকে একলাই দাউৰি বুলি নহয় মানে নিজে কিবা এটা কৰাৰ কাৰণে চেষ্টা কৰিব লাগে এই প্ৰজেক্টখনে এটা কিমান ডাঙৰ উন্নতি কৰিছে আমাৰ জাগাৰে হয়তো আপোনালোকে আহে যদি চাব পাৰিবা ৰঙিয়াৰ পৰা ৰাইট চাইডে সোমাই আহিব লাগিব 9 কিলোমিটাৰ মান আহিলে মানে হেৰি পৰা ৰঙিয়াৰ পৰা 8 কিলোমিটাৰ হ'ব হয় ৰাস্তাটো ধুনীয়াকৈ বনাই আছে এটা ৰাস্তাটো নতুন হৈছে অলৰেডি ৰাস্তা বনাই আছে দেখাই পাইছে আপোনালোকে ৰাস্তা বনাই আছে পাগলা দিছো আমাৰ কইলাবোৰে ধন্যবাদ ভিডিঅ' কল কৰি দেখি আছে এখন পুখুৰী চুখুৰী ঠিক কেনে দেখি খাইছোঁ আহিছে কেনে দেখি ভিডিঅ' কমেণ্ট বক্সত জনাবি কিন্তু কেনে দেখি মন যায় মোটামুটি 100 বিঘা মান আছে পুখুৰী ইয়াত কিমান যাব ঘূৰি বিহে যাব মই এটা বুজি পোৱা নাই কি মানে আগত এখন কিবা নম্বৰ লাগে 28 আপোনাৰ বয়সটো 28 এই পুখুৰীটো নম্বৰ 28 পুখুৰীটো নম্বৰ হয় হয় যোনটো চলি কেমেৰা ভিতৰত প্লেট এখন নাহে
আছে অ'। অ তাৰ বয়স বোলে সেইটো হয় নেকি অ তেতিয়াহ'লে আপোনাৰ বয়স 28 অ হ'ব কথা বিয়া নাই পাতিব পৰা হৈছে হ'ব পাইছোঁ এটা ছোৱালী চাবাচোন মোক লাগি আৰু লগত যোনটো চলি যায় সেই সেউজীয়া নীলা স্পৰ্টিং পিন্ধি তাৰ নেক্সট সেইটো বয়স বোলে হয় নেকি 25 অ সেই কি দেখা এইবিলাক কি বনাই আছে এইগিলাখান এইগিলাখান এইবিলাক অমিতাৰ বাগান আপোনাৰ হয়তো দেখা নাই অমিতাৰ বাগান দুনিয়াৰ অমিতা এইবিলাক কি বঞ্চিবা আমি নিজে শিকিব নাই কিবা বঞ্চিয়ে নিচিনা কিবা লোহাৰ কাম চাম আছে কিবা ওপৰতে কিবা শিউ আছে কিবা কাপোৰ চাপোৰ আছে সেউজীয়া সেউজীয়া এই 30 মানে এই পুখুৰীটোৰ নম্বৰ 30 হয় বুজিলে নহয় মই কৈছো না তো আপোনাৰ লগত তো বয়স 30 মানে পুখুৰীটোৰ নম্বৰ 30 ভৰি বিষা লাগে ভৰি বিষা লাগে দেখছি না মুখখান মাল লাগে এইগিলা গাছৰ ফুল দেখি কি সুন্দৰ গাছ হৈছে এইগিলা ডাঙৰ হ'ব কি ভাল লগা হ'ব চাৰৰ চাইডে গাছ মস্ত সৰু সৰু এটা ৰাস্তা আৰু মেচিন আনি এইগিলাখানেই বনবিলাক সৰু সৰু কাটি দিব আমাৰ ভাল লাগিব কবিতাৰ বাগান দেখি আছা তো আই গাইস